একো ৰিপ্লাই নাহিল পিছত এনেকুৱা ৰাতি হৈ গৈছে পিছত আবেলি সময়ত 4টা সময়ত আমাক খবৰ দিছে জনালে ঘৰত জনাওয়াৰ পিছত আমি মানে বড় আমাৰ গাঁওবুঢ়া আছে আমিতো বড়ৰ লগতে থাকো পিছত ইহঁতক লৈ গাড়ী চাৰি ৰিজাৰ্ভ কৰি আহিছো আহি অফিসত সোমালো নাইৰ পিছত সেইদিনাতো নাইয়ে তাৰপিছত নেক্সট দিনা 19 তাৰিখত মইতো এনে সিৰিয়াছ হলো পিছত মোৰ বেৱাইটো মানে এই সিদলি থানাত কেছ দিছে এতিয়া ভেৰিফিকেশন হৈছে না হোৱা নাই স্যাৰ লিষ্টটো আমাৰ মানে থানাত আহিছিলে কিন্তু একো আমি এতিয়ালৈকে পোৱা নাই মোৰ ল'ৰা এজন আছে আৰু ছোৱালী দুজন আছে পিছত সৰু আছিলে ল'ৰা ছোৱালীবিলাক এতিয়া আমাৰ 17 বছৰ হৈছে 17 বছৰ ৰানিং আছে তথাপিও বহুত আমি ডিসি অফিস ঘেৰাও কৰিছে আমাৰ চিৰাং ডিস্ট্ৰিক্টৰ কাজল গাঁৱত নাই একো পোৱা নাই আৰু ল'ৰা ছোৱালীবিলাকো দিছে লাষ্টটো পোৱাই নাই আমি লাষ্টও নাপালো পিছত গাড়ীও পোৱা নাই আৰু মানুহ কিমান এইফালে ঘেৰাও কৰিছে বন্ধ দিছে তথাপি মানুহজনে একো খা খবৰ নাপালো নাপোৱাৰ পিছতে আৰু বহুত হাইকোৰ্ট পুলিচে কেছ কৰিছো কেছ কৰাৰ পিছত আৰু লিষ্টটো এনেকৈ ওলাই আহে তথাপিও আমি এতিয়ালৈকে একো মোৰ এনে 2-2.5 লাখ মান টকা খৰচা হৈছে তথাপিও এতিয়া আমি একো খা খবৰো পোৱা নাই আৰু মোৰ হাজবেণ্ডৰ একো টকা পইচাও নাই ল'ৰা ছোৱালীকো পঢ়াব নোৱাৰিলোঁ মেট্ৰিকলৈকে পঢ়াইছোঁ মেট্ৰিক ফেইল হৈ ল'ৰা এতিয়া বেংগালুৰুত থাকে আৰু সৰু ল'ৰা ছোৱালী দুটা ঘৰত আছে আৰু এনেকুৱা আমাৰতো আৰু চাকৰি বাকৰি একো নাই পাছত মাটি অলপ আছে বহুত কষ্ট পাইছোঁ টকা পইচা যদি পালোঁ কিবা এটা সুবিধা দিম বুলি কৈছে মিটিং কৰাতে ডিসি অফিসতো কৈছে কিবা সা সুবিধা দিম বুলি একো সা সুবিধা এতিয়ালৈকে একো পোৱা হোৱা নাই এইটো যদি কিবা এটা তাত বিনিময় টকা পালে মই ল'ৰা ছোৱালীবিলাক কিবা এটা সুবিধা কৰিব পাৰিলেহেঁতেন এইবিলাকো নাই MLAক লগ ধৰিছোঁ ইয়ত দিয়া নাই এফালে EMক লগ ধৰিছোঁ একো ক'ব নোৱাৰে তেতিয়া এতিয়ালৈকে যদি এনেকৈ থাকে কেনেকৈ থাকে আমিতো কিবা এটা পাবই লাগে মানে মোৰ হাজবেণ্ডো গৈছে যেতিয়া তাৰ আণ্ডাৰত আমি চলি আছিল কিবাতো এটা আমি পাবই লাগে আৰু ময়ো কৈ আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে যাতে আমাক কিবা এটা ভাবি মোৰ দুখীয়া পৰিয়ালৰ কাৰণে যদি এটা সা সুবিধা দিয়ে তেনেহ'লে আমি অলপ সুখী হ'লো হয় আৰু মোৰো ঘৰ চলাৱা মানুহ নাই মই নিজে ঘৰ চলাওঁ না অৰুণোদয় পায় না কিবা পায় চৰকাৰ ফালৰ পৰা আমি একো নাপাওঁ একোৱে নাপাওঁ ল'ৰা ছোৱালীকো পঢ়াব পৰা নাই আমাৰ বহুত বিপদ এইটো কাম কৰাৰ সময়ত কিমান যে ল'ৰা ছোৱালীবিলাকক কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ তেওঁ মানুহ কাম কৰিছে কাম কৰাৰ কোনো উন্নতি নাপালোঁ উন্নতি নাপোৱাৰ কাৰণে আজি য'ত মিটিং হয় ক'ত ধৰ্ণা দিয়ে ক'ত গোটেই দুনিয়াটোকে ঘূৰি আছোঁ চিৰাং ডিষ্ট্ৰিক্ট য'তে ত'তে ঘূৰি শেষ কৰিলোঁ ডিসি অফিস গ'লোঁ কোৰ্টত গ'লোঁ ক'ত গ'লোঁ মোৰতো চব কাগজ পত্ৰ চব আছে কেছৰ ফাইল আছে চব এইবিলাক গোটেই আছে তথাপিওতো মন্ত্ৰী ছাৰে চাব লাগিছিল যে এইবাৰো আহিছে থানাতো অলৰেডি আমাৰ আমগুৰি থানাত লিষ্ট আহিছে কিন্তু সেই লিষ্টৰ পৰাও আমি একো সা সুবিধা নাপালোঁ মোৰ য'তে আহোঁ পকেটৰ পৰা পইচা খৰচ হয় কিন্তু মই চৰকাৰৰ পৰা একো সা সুবিধা নাপালোঁ মোৰ ল'ৰা মেট্ৰিক পাছ কিবা এটা সুবিধা দিম বুলি কৈছিল ইও একো সুবিধা দিয়া নাই মই আজিলৈকে একো সুবিধা নোপোৱাৰ কাৰণে মনতো বহুত দুখ ল'ৰা ছোৱালী এতিয়া বিয়া দিব লগা সময় হৈছে মোৰ ইমান কষ্টৰ কাৰণে আমি ইফালে যাওঁ আজি মই মোৰ হাতত টকা নাথাকিলে মই ধাৰ কৰি হ'লেও মই ইয়াত আহিব লগা হৈছে কেতিয়াবা এনেকুৱা হয় মোৰ কিমান কষ্ট কৰিম চৰকাৰে চাব লাগে চৰকাৰে যদি নাচায় আমাক কাই চাব কিবাৰ কাৰণে চৰকাৰে দিব লাগে টকা সুবিধাটো যদি নিদিয়ে আমি এনেকৈ পিছ ফুৰি কিমান দিন থাকিম এতিয়া 3জন কৰি ল'ৰা ছোৱালী মই কষ্ট কৰি ডাঙৰ দীঘল কৰি পঢ়াইছোঁ কি কৰিছোঁ এইবিলাক চব চাব লাগে মন্ত্ৰী ছাৰে যদি আমাক চাই অলপ কিবা এটা সহায় কৰে সা সুবিধা দিয়ে তেনেহ'লে যিমান আমাৰ কষ্টৰ কিমান সুবিধা পোৱা নিজৰ লাইফ টাইমৰ কাৰণে হাজবেণ্ডটো ঢুকাই গ'ল গাড়ীও গ'ল মানুহো গ'ল আৰু এই লগতে ইয়াৰ ডকুমেণ্টছ যিমান আছিল চব গিছে ঋণ ধাৰ কিমান আছে এইবিলাক হৈ থকা বহুত কষ্টৰে পাৰ কৰি আছে তথাপিও মানে ছাৰ একো নাচালে আৰু লিষ্ট ওলালেও মানে টকা পইচা নাপাওয়াৰ কাৰণে আজি য'তে মিটিং হয় ক'ত এইবিলাক গৈ থাকিলেও আমাৰ কোনো উন্নতি এতিয়ালৈকে হোৱা নাই ছাৰ কিবা যদি মন্ত্ৰী ছাৰে কিবা সা সুবিধা দিয়ে তেনেহ'লে অলপ ঘৰৰ কাৰণে কিবা এটা সুবিধা কৰিম বুলি মনত আশা আছে মানুহজনকতো জিন্দগীটো আৰু নাপাওঁ কিন্তু সুবিধা যদি এটা কিবা পাওঁ তথাপিও ল'ৰা ছোৱালীক লৈ এটা কাম কৰি খাব পাৰিম বুলি মোৰ বহুত আশা থাকিল ল'ৰা ছোৱালীবিলাক আছে কি কৰি খাম কি কৰি নাখাম এনেকুৱা একো কাম কাজ নাই হাতত এনেকুৱা চলি থাকে ফেৰিঙাৰ ওচৰত গৈছে নেকি ফেৰিঙাৰ ওচৰততো এনে ৰাইজৰ লগত আলোচনা কৰা হৈছে ছাৰ কইলা মইলাত আহিছিল তেতিয়া
গোবিন্দ ছাৰ ফিৰিঙা ছাৰ আলোচনা কৰিছোঁ লিষ্টটো লৈ যায় ঘৰত আহি লিখছোঁ আপচুৰ পৰাও লিষ্ট লৈছে আৰু ইফালে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লিষ্ট লৈছে যেনেকৈ লিষ্ট লৈছে লিষ্টবিলাক ওলাই আহিল আপচু পিছতো লিষ্ট ওলাই আহিছে মোক মাতিছিলে লিষ্টটো ওলাইছে বুলি তাৰপিছত অলৰেডি ওপৰত গৈছে ওপৰৰ পৰা আৰু থানাতো আহিছে থানাত অহাৰ পৰা লিষ্টটো থানাত আছে মোৰ ডকুমেণ্টছ লৈছে তথাপিও এতিয়ালৈকে আমি একো মানে কোনো একো সুবিধাই পোৱা নাই তেনেহ'লে এইটো কি কৰিব খোজে ছাৰে যদি আমাক অলপ সহায় কৰে বা কিবা এটা পায় ল'ৰা ছোৱালীৰ কাৰণে সা সুবিধা বা কিবা এটা কৰিব পাৰিলেহেঁতেন বিজনেছ দোকান কৰিছিলোঁ এটা সৰু সেই দোকানো ভাঙি গৈছে ৰাস্তা যোৱাৰ কাৰণে এতিয়া একো ব্যৱস্থা কৰি খোৱা নাই ইমান বহুত কষ্ট কৰি পাৰ হ'লোঁ মন্ত্ৰী ছাৰে যদি এটা সুবিধা কৰি দিয়ে তেনেহ'লে মোৰ অলপ ভাল হ'ব আৰু ময়ো লাইফ টাইমৰ কাৰণে 3জন ল'ৰা ছোৱালীৰ দায়িত্ব মোৰ কোনো নাই 3 ল'ৰা ছোৱালীক লৈ আছোঁ মানে ল'ৰাটো এতিয়া দেউতা এনেকুৱা হোৱাৰ কাৰণে পঢ়া পাতি কৰিব নোৱাৰিল এতিয়া বেংগালুৰুত যাই থাকে তাৰ পৰা অলপ চলপ খৰচ পাওঁ এইটো দিয়ে মই চলি থাকোঁ আৰু নমস্কাৰ ছাৰ